আজি ইয়াত আহি কেনেকুৱা লাগিছে? হাই হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি সৰস্বতী পূজা বুলি মেচি আৰু মই দুলভজ্যোতি মেচ। এতিয়া আমি গৈ আছোঁ কলেজৰ ভিতৰলৈ। সৰস্বতী পূজা আমাৰ কলেজত কলপতাৰুত কেনেকুৱা ধৰণে চলিছে আপোনালোকক দেখাইছোঁ। প্ৰথম ভাগলৈকে চাই থাকক ভিডিঅ'টো। তো আহি পাই গ'লোহি। এয়াৰ মই চাকি তাকি ল'ম, লৈ পিনে ডাইৰেক্ট চাকি জ্বলাম আৰু কলপতাৰু কলেজৰ সৰস্বতী পূজা কেনেকুৱা মই দেখাই দিম। প্ৰথমতে অৱশেষত আহি পাই গ'লোহি আমাৰ এইখনেই কলেজ, আৰু সুন্দৰ সৰস্বতী এপিনে ঘূৰি ফুৰিছে। এইদৰে মা সৰস্বতী গুৰিত আশীৰ্বাদ ল'লোঁ। কেনেকুৱা লাগিছে চাহ আজি আহি? আপোনাৰ ব্লগ হৈছে ব্লগ অঁ, আৰু কেনেকুৱা লাগিছে আপোনাৰ? বহুত ভাল লাগিছে। আমাৰ ইয়াত ছেকেণ্ড টাইম সৰস্বতী পূজা হয়, যথেষ্ট ভাল লাগিছে। কাম বন কৰিছোঁ, ল'ৰা-ছোৱালীবিলাকক দেখিছোঁ, সকলো ভাল আৰু মেমকো মজা লাগিছে, ধুনীয়া লাগিছে। আপোনাৰ কাৰণে বহুত ভাল লাগিছে। অঁ, আহি থাকিম। মোৰ লগত এতিয়া জ্যোতিষমান আৰু এইপিনে জ্যোতিষ কি আছিলে তাৰ দেৱ এইপিনে তো এইফালৰ শ্ব' পাৰ্কটো কেনেকুৱা মানে সৰস্বতী পূজাৰ, তো আপোনালোকে চাই লওঁ। আমাৰ বোকা সমষ্টিৰ মন্ত্ৰী বুলি ক'ব পাৰি। এনে কওক কিবা এটা। আজি সৰস্বতী পূজা, আজি কলপতাৰু একাডেমীত আমি সকলোৱে মাৰ দৰ্শন ল'বলৈ আহিছোঁ। আৰু আজি যিটো শেষৰটো বৰ্ষ আমাৰ এই কলেজখনত, এই শেষৰটো বৰ্ষৰ, সেইকাৰণে মাৰ ওচৰত আশীৰ্বাদ লৈছোঁ যাতে আগন্তুক দিনত আমাৰ অহা পৰীক্ষাটো যাতে সফলভাৱে ৰূপায়ণ হয়, তাৰ কাৰণে আজি মাৰ ওচৰত আশীৰ্বাদ। খোৱা চোৱা হ'ল? খোৱা চোৱাই খাই খিচিৰি 2 প্লেট দবাই দিলোঁ আজি। পূৰা পেট ফুল, এতিয়া বোকা হাতলৈ ৰাওনা কৰোঁ।